গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু যিহেতু আজি ডাৱৰীয়া বতৰত আৰু পকৰি লুচি ভাজি খাই বহুত ভাল লাগে। আৰু এতিয়া মই খাব লৈছোঁ চাহৰ লগত কলডিলৰ পকৰি। ইয়াত দেখিছে কলডিলৰ পকৰি। আৰু মইনো কেনেকৈ কলডিলৰ পকৰি বনালোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আমাৰ সকলো মহিলাই কিছুমানে জানে আৰু কিছুমান নজনাসকলে বনাই এবাৰ খাই চাব, বহুত ভাল লাগে। আৰু আমাৰ কিয়নো সকলোৱে জানে কলডিল আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। আৰু এই কলখিনি যে দেখা পাইছে, মই কালিয়ে উলিয়াই ৰাখিছিলোঁ কলখিনি। আৰু মায়ে যেতিয়া ভাজি বনাবলৈ কাটিব লৈছিলে তেতিয়াই মই এনেকৈ উলিয়াই ৰাখিছিলোঁ। কালি উলিয়াই থোৱাৰ কাৰণে কোলা পৰা নিচিনা হৈছে। আৰু মায়ে এই কাঠিটো উলিয়াইছে, মই ভিডিঅ' বনাই আছোঁ। আৰু মায়ে এই কলডিলৰ ভিতৰৰ কলটো যে থাকে সেই কলখিনিৰ পৰা কাঠিটো উলিয়াই ল'ব লাগে। কাঠিটো কি বুলি কয় মই নাজানো বাৰু, সেইবাবে মই কাঠি বুলি কৈছোঁ। আপোনালোকে যদি জানে নামটো মোক জনাই দিব কমেণ্ট কৰি। আৰু এই কলডিলৰ যেতিয়া পকৰিটো বনাব ন, তেতিয়া আটাৰ লগতো খাব পাৰে, ময়দাৰ লগতো খাব পাৰে। আৰু খাই ইমানেই ভাল লাগে আপোনালোকৰ যে ল'ৰা ছোৱালীবিলাকে খাই পায় নহয়, তেতিয়া কলডিল দেখিলে ক'ব মা যে মোক কলডিলৰ পকৰি খাওঁ। তেতিয়া গম পাব, আৰু আপুনি খাই পালে গম পাব মই মিছাকৈ কৈছোঁ বুলিও ভাবিব পাৰে। কিন্তু বহুতেই ভাল লাগে, মই কিন্তু ভাল পাওঁ দেই। আৰু এতিয়া এয়া চাফা কৰি হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ কাটি ল'ম ক'লা পৰাখিনি। আৰু এনেকৈ চাফাকৈ ধুই আৰু সৰু সৰুকৈ এনেকৈ কাটি ল'ম। আপোনালোকে ডাঙৰ চাইজতো কাটিব পাৰে, আমি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত আটা দি দিছোঁ, আমাৰ ঘৰত ময়দা নাই বাবে এতিয়া। আৰু সোৱাদ অনুসৰি নিমখ দি ল'ব, আৰু পিঁয়াজো দি ল'ব, আৰু জলকীয়া খালে জলকীয়াও দি ল'ব পাৰে। আমাৰ যেনেকৈ জলকীয়া নাখাওঁ বেছিকৈ, আমাৰ ল'ৰাও খাব ন, সেইবাবে জলকীয়া দিয়া নাই। আৰু চাই কেনেকুৱা পালে কমেণ্টত জনাব। আমাৰ পকৰি ৰেডি হৈ গ'ল, খাব পৰা হ'বই এতিয়া। আৰু অলপ নমালোঁ, আৰু অলপ নমাবলৈ বাকী আছে। আৰু এয়া আমাৰ পকৰিও হৈ গ'ল। আৰু আজি বেটাইও বোলে টিফিনত পকৰিহে নিব, সেইবাবে বেটাৰ টিফিনতো পকৰি ভৰাই দিওঁ। আৰু দোকানৰ পৰা কিবা এটা দিব লাগিব। আৰু আপোনালোকে এবাৰ খাই চাব কলৰ পৰা পকৰি বনাই। আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'তে আকৌ লগ পাম, বাই।